हेलो गाइस नमस्कार स्वागतम जनाइছো মোৰ আকৌ এটি নতুন ভিডিঅ'ত সো আজি আকৌ এটি নতুন ৰেচিপি লৈ পুনৰ আপোনালোকৰ মাজত সো আজি বনাবলৈ লৈছো আমি চাওমিন সো কেনেকৈ বনাও কি কৰছো বলক এটা ভিডিঅ'টি স্টাৰ্ট কৰো আৰু যিসকল মোৰ চেনেলত নতুন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ' নতুন সকলোৱে পায় আৰু এতিয়া বলক আৰু এতিয়া আমি লৈছো চাওমিনৰ পেকেট 400 গ্ৰামৰ পেকেট এটা লৈছো আৰু লগতে এফালে কেৰাহী পাতি দিলো পানী দি চাওক এতিয়া অলপ ৰিফাইন দি দিলো ইয়াতে ৰিফাইন দিয়া কাৰণটো হল আপোনাৰ নুডলছ খিনি এডাল এডাল হৈ থাকিব লাগি না যায় এতিয়া আমি ইয়া দি দিলো আৰু এতিয়া আমাৰ প্ৰায় হবই আৰু সম্পূৰ্ণকে নিহি যাও 80% মান হি যাম এয়া সব এতিয়া এফালে না নুডলছ খিনি আৰু এফালে পিয়াজ লৈছো এটা তাৰ পিছত কবি জলকীয়া এনেকৈ লৈছো আমাৰ কেৰাহী পাতি ললো এতিয়া চাওক আমি ৰিফাইনতে ভাজিছো ৰিফাইন তেলতে প্ৰথম পিয়াজখিনি দি দিলো পিয়াজখিনি অলপমান ভাজি পেলাই কবিখিনি দি দিম কবি দি দিলো এতিয়া কবিটো অলপমান সিজাই তাৰপিছত নুডলছখিনি দিম আৰু এতিয়া আমি এফালে চাওমিন দি দিলো সব আৰু এতিয়া আমি এফালে সয়া সস আৰু টমেটো সসে দি দিছো মিক্স কৰি থৈছিল হলে মই দি পেলাই এতিয়া প্ৰায় হৈ গল আমাৰ আৰু ইয়া চাওক আমাৰ চাওমিন ৰেডি আৰু এতিয়া সকলো আমাৰ ৰেডি হৈ গল বনাই কৰি মেৰি আৰু আজিৰ ভিডিঅ'টি মানে আছিলে তো ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যিসকল নতুন মোৰ চেনেলত প্লিজ চেনেল সাবস্ক্ৰাইব কৰি থৈ যাব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আকৌ এটি নতুন ভিডিঅ' লৈ পুনৰ লগ হ'ম আপোনালোকৰ লগত সো আজিলৈ আহিছো